এয়াই যশোদাৰ গৃহ। ইমান ধুনীয়া ৰাজহাৰে মইতো এটা ৰাজহাৰে আৰু ক'তো দেখা নাই। নানা ৰঙেৰে ৰঙীন এই সুউচ্চ অট্টালিকা প্ৰবাসীবোৰ চাগৈ মোতকৈও সুন্দৰ হ'ব। বাৰু মইতো পাহৰিছিলোঁৱেই, মোক ৰজাই সেই চিৰবৈৰীক হত্যা কৰিবলৈহে পঠাইছিল। আৰু যদি মই তাক বধ কৰিব নোৱাৰোঁ তেন্তে মোৰ ফালেতো হ'লেই আৰু। মোক জানো ৰজাই ওলাই এৰিব? ইফালে কংসৰাজে দিয়া অৰ্ধৰাজ্য উপহাৰটো মই লাভ কৰিবই লাগিব। ক'ত গ'ল সেই চিৰবৈৰী? মই বাৰু ইতিমধ্যে অলপ ৰৈছোঁ। এই সূৰ্যৱতীৰ মন ইয়াক বধ কৰি মোৰ অৰ্ধৰাজ্য ল'বলৈ কি বুজিবা মোহিনীৰ চালনা। খোৱা